নমস্কাৰ নৰেন্দ্ৰ দলে ইউটিউব চেনেলৰ পৰা আপোনালোকলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'খনক আৰম্ভ কৰোঁ চাইকেল চলাই কিনি পিছফালৰ। তাৰপিছত চাওকচোন এইটো এটা নদী গৈ আছে, এনেকুৱা টাউন লাগিছে। আজি এটা জেগালৈ গৈ আছোঁ নহয়, এইটো জেগাখনৰ নাম হৈছে চিতৰমাৰীত কিবা এটা কাম আছে, ইয়াৰ কাৰণে গৈ আছোঁ। চাইকেল চলাই গৈ আছোঁ আৰু মোৰ লগত আহি আছে, অলপমান দেখাই দি আছোঁ। অলপমান জোৰকৈ চাইকেলখনক চলাই লগতে আহি আছে এই দুজন চাওক বন্ধুসকল। কিন্তু এই যেন পিছফালত দেখিছেনে আপোনালোকে, নদীখনে ইমানেই ধুনীয়া লাগিছে নহয়, বাপৰে বাপ। ইমান গা ধুই ল'ম নেকি ইয়াত। কিন্তু ন মানে চাইকেল চলাই মানে ভিডিঅ' মানে বহুত ভাল লাগে, এনেকুৱা ভাল লাগে নহয়। এনেকুৱা চাইকেলখনত চলাই ইমানেই মজা লাগে নহয়। কিন্তু মোৰ চাইকেলখনৰ অৱস্থা নাই, হ'লেও গৈ আছোঁ। আৰু কিন্তু মই য'লৈ গৈ আছোঁ এই জেগাখন কিন্তু হ'ব দে, মোৰ ঘৰৰ পৰা তালৈকে মানে 8-9 কিলোমিটাৰমান হ'ব। এতিয়া মই আধালৈ পাই গ'লোঁ, মানে ঘৰৰ পৰা ওলাইলোঁ, মানে আধা পাই গ'লোঁ। আৰু বেছি সময় নালাগিব, আৰু বেছি সোনকালে পাই যাব। আৰু গৈ থাকোঁ। কিন্তু এনেকুৱা সময়ত গান গাব মন যায়, কিন্তু গান গাব নাজানো, কি কৰোঁ যেন। পেডেলখন মাৰি অৱন্তি তোমাৰে ঘৰ পায়। এই সঁচাকৈ মানে বহুত গান গাবলৈ মন যায়, কিন্তু এইটো গাব নাজানো, কি কৰোঁ। এনেকুৱা সময়ত আৰু পিছফালে আহি আছে মোৰ লগত আজি টেক্সি গাড়ী লৈ যাম শ্বিলং। নহয় টেক্সি গাড়ী নহয়, চাইকেল চলাই মই ক'ত পাই গৈ আছোঁ মই। কি হ'ব আজি যেন তামাম যে নেজানো লগতে চাওকচোন, এই মানে ৰাস্তাৰ কিনাৰে কিবা এটা দিছে নহয়। এয়াৰ মানে দেখিবলৈও বহুত ভাল লাগিছে, আৰু এক্সিডেণ্টৰ পৰা বহুত মানে এক্সিডেণ্ট নহ'ব যাতে নেকি মানে এইটো কৰে। ইয়াৰ লগৰ কাৰণে বেছি বেয়া নালাগে বাৰু, ইমান বঢ়িয়া লাগিছে, কিন্তু এক্সিডেণ্ট নহ'ব আৰু ইয়াত। একেবাৰে এতিয়া পাই গ'লোঁ পিয়াং গাঁৱলৈ পালোঁ। এতিয়া পিয়াং গাঁৱৰ পৰা আৰু অলপ দৌৰিব লাগিব, তাৰপিছতে আৰু পাই যাব।